নমস্কাৰ বন্ধুসকল, হতবৈজ্ঞা লাইব্ৰেৰী ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আগবাঢ়িছোঁ আমাৰ প্ৰশ্নসমূহলৈ। প্ৰথম প্ৰশ্ন, বুদ্ধগয়াৰ পুৰণি নাম কি? অপশ্যন এ বৈশালী, অপশ্যন বি ৰাজগৃহ, অপশ্যন চি উৰুবিল্ব, অপশ্যন ডি সাৰনাথ, অপশ্যন চি উৰুবিল্ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 2, বুদ্ধদেৱৰ প্ৰথম ধৰ্মোপদেশ দিছিল। অপশ্যন এ লুম্বিনীত, অপশ্যন বি বুদ্ধগয়াত, অপশ্যন চি সাৰনাথত, অপশ্যন ডি কুশীনগৰত। শুদ্ধ উত্তৰটো হ'ব সাৰনাথত। কুৱেশ্যন নম্বৰ 3, ভাৰতৰ পঞ্চম চন্দ্ৰ অভিযান লুপেক্স কোন দেশৰ সহযোগত সম্পন্ন কৰা হৈছে? অপশ্যন এ ফ্ৰান্স, অপশ্যন বি জাপান, অপশ্যন চি USA, অপশ্যন ডি ৰাছিয়া। শুদ্ধটো হ'ব অপশ্যন বি জাপান। চতুৰ্থ প্ৰশ্নটো আছে, আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন চমুকৈ ফিফাৰ মুখ্য কাৰ্যালয় ক'ত আছে? অপশ্যন এ ডুবাই, অপশ্যন বি জুৰিক, অপশ্যন চি লুচেন, অপশ্যন ডি জাকাৰ্টা। শুদ্ধটো হ'ব বি জুৰিকত। কুৱেশ্যন নম্বৰ 5, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ ICCৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যন এ লণ্ডন, অপশ্যন বি জাকাৰ্টা, অপশ্যন চি ডুবাই, অপশ্যন ডি জেনেভা। আনচাৰ চি ডুবাই। কুৱেশ্যন নম্বৰ 6, আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল হকী ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত আছে? অপশ্যন এ কাঠমাণ্ডু, অপশ্যন বি ছিংগাপুৰ, অপশ্যন চি জেনেভা, অপশ্যন ডি লুচেন। আনচাৰ ডি লুচেন। ধন্যবাদ বন্ধুসকল।